আপুনি যদি পাগল নহয় আজিৰ পৰা পাগল হ'বলৈ শিকক নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। মোৰ হ'লে কিন্তু ভাল। আজি আমি কথা পাতিম এজন ইউটিউবৰ বিষয়ে, যিজন ইউটিউবৰ অসমৰ গণ্যমান্য জঘন্য ইউটিউবাৰ। আজি নতুন এইজন অসমৰ গণ্যমান্য জঘন্য ইউটিউবাৰ। মই সেইদিনাখন এজন কৈছিলোঁ অসমৰ দেখা, আজি বেলেগ কৰিম। তো বৰ্তমান মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, কাষতে থকা ঘণ্টা বটনটো দবাই দিয়ক, যাতে মোৰ এনেকুৱা নতুন ৰ'জ ভিডিঅ' আহি থাকে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজন মানে কি অলপ বেলেগতকৈ বেলেগ। যদি আমিবোৰ মানুহ কি গৰু, আমিবোৰ যদি হাতী কি মাখি, মানে অলপ বেলেগতকৈ বেলেগ। আজি বেলেগতকৈ বেলেগ আজি এইজন ইউটিউবাৰৰ বিষয়ে অলপ বেলেগতকৈ বেলেগকৈ কম আমিও। কিছুমান ইউটিউবাৰে ইউটিউবৰ চেনেল খোলে কিবা কাৰণে টেকনিকেল ভিডিঅ' দিবৰ কাৰণে, কিবা শিকাবৰ কাৰণে, আৰু কিছুমানে আকৌ ব্লগ চেনেল খোলে নতুন নতুন জেগাবোৰ দেখাবৰ কাৰণে। কিন্তু এইজন ইউটিউবাৰে আকৌ ইউটিউবত কি কৰি ইউটিউবতো শিক্ষকতাই কৰি আছোঁ, কিবা কিবি শিকাবলৈ চেষ্টা কৰি। তুমি যে কি কোৱা আৰু গছত গৰু নুঠা কথাবোৰ কৈ দিয়া দেই, মোৰ লাজ লাগি যায় দে পাই। কিন্তু মই এটা কথা কওঁ, তোমালোকে ইয়াক ভুল বুজি নাথাকিবা। আপোনালোকেতো জানেই আৰু মই পাগল। আমাৰ ঘৰবোৰত মা দেউতাই মৰমতে আমাক কি বুলি মাতে? বাপা, শুন, ধুনু, মুনু কিবা বুলি মাতে আৰু এখেতক কেনেকৈ মাতে? যিহেতু মা দেউতাই গৰু বুলি মাতে। এইজনে সেইজন ল'ৰা যিজনে নেকি গৰু বিহুৰ দিনাখনে অকল গা ধুই বাকী বছৰটোৰ 366 দিনে ই ফক বডি স্প্ৰে মাৰি নতুন নতুন চলা পিন্ধি ঘূৰি ফুৰে। আমি সকলোবোৰে জানো যে চিপছৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাই দিয়ে, কিন্তু এইজন মহাপুৰুষৰ মতে মই যদি আজি কওঁ চিপছৰ ভিতৰত কিবা বেলেগ থকা বুলি, কিবা বেলেগ গবত থকা বুলি, এইজন ফকতীয়াই বোলে নিজকে মই নিজকো এজন শিক্ষক বুলিয়ে ভাবোঁ। কিন্তু এই মক্কেলজনৰ কথা শুনক। তাক মই শিক্ষক নহয়, একচুৱেলি শিক্ষকৰ গুণ মোৰ দেহত, মোৰ মগজুত, মোৰ হাড়ত এতিয়ালৈকে সোমোৱা নাই। এজন ৰিয়েল শিক্ষকৰ গুণ। চা মহাপণ্ডিত, তোক মই এটা কথাই ক'ম, যদি তোৰ গাত যদি শিক্ষকতাৰ যদি তোৰ গুণেই নাই, তই নিজকে কিহৰ শিক্ষকতা বুলি লেবেল দি থাকা? হা, ইউটিউবত কিহৰ ইমান শিক্ষকতা লেবেল দি থাকা? যদি তোৰ অকাত নাই সুবিধা যা। এই গৰুটোৰে কৈছে মই মানে টেকনিকেলৰ মানুহ, আৰু কেতিয়াবা ভ্ৰমবকি কয় ই বোলে আজি মোৰ কোনো নলেজ নাই টেকনিকেলৰ ওপৰত। মই কি জানো? কোনো ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ নহয়, কোনো সিহঁৰ ছাত্ৰ নহয়, ছায়েন্সৰ ছাত্ৰ নহয়। কিয়নো এই মহাপুৰুষ জন্মনে কোনো টেকনিকেল লাইনৰ মানুহে নহয়, কিন্তু ইউটিউব চেনেল এটা টেকনিকেল চেনেল খুলি কিনে সি 350ৰ অধিক টেকনিকেল ভিডিঅ' আপলোড দি থৈ দিছে। তোমালোকে এই মুঠটোৰ কথা শুনি কেনে ভিডিঅ' চাই কেনে কিবা শিকিম বুলি ইউটিউবত ইয়াৰ কথা শুনি মুঠেই নাভাবিবা, কাৰণ এই ভিডিঅ'ত কি বকিছে তোমালোকে চাওকচোন। আজি মই চাইছোঁ মোক ওপৰৰ পৰা কি কৰি আছোঁ, ইউটিউবত ভিডিঅ' বনাই আছোঁ, যাতা বকি আছোঁ কিছুমান। টেকনিকেল গুৰুজিকে ধৰি বাকী সকলোবোৰে কয় যে কাৰেণ্ট পালে লাইট জ্বলে, কিন্তু এইজন গলা মূৰ্খই কয় যে হৰকান্তই পাম মাৰিব লাগে লাইট বাল্ব জ্বলিবৰ বাবে। ভাই কথা ক'ব যদি ইচ্ছা আছে কবি, ইউটিউবত যদি ভিডিঅ' বনাব আছে ভাল ইউটিউবত ভিডিঅ' বনাবি, তই এনেও বহুত পপুলাৰ মই জানো, কিন্তু আজি তোক মই বেয়া ভাবি ৰোষ্ট কৰা নাই। কাৰণ এইগিলা যা তা উল্টা পাল্টা এইগিলা ভিডিঅ' বনাই আপলোড দি কিনে পাব্লিচিটি ল'বৰ কাৰণে চেষ্টা নকৰিবি, বুজি পালি? গাইজ, আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো যিমান পাৰে সিমান ছাবস্ক্ৰাইব বাঢ়াই দিব অলপ, কাৰণ মই নতুন ইউটিউবাৰ হয় আৰু ৰোজ মই ইমান ভালকৈ বনাব নাজানো। ত' বাই, জয় আই অসম।